হেল্ল' গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আজি ৰাতিপুৱাই আমি এফালে যাবলৈ ওলাইছোঁ। আজি আমি আচলতে অগ্নিনাভ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যাম বুলি, কিন্তু যাবলৈহে মিলা নাছিলে। আজি ফাইনেলি আমি এতিয়া ওলাই আহিলোঁ আৰু আমি অলপ ওচৰ হ'ব বুলি জয়পুৰ হৈ নামৰূপ হৈ পেলাই এইফালেদি আহিছোঁ। বৰ ধুনীয়া ৰাস্তাটো। আমাৰ ছোৱালীৰ চকুতেতো ৰ'দে ধৰিছে, সেইকাৰণে তাই চশমা লগাই লৈছে একদম ধুনীয়াকৈ, আৰু অকণমান এজনী মাহীহঁতৰ লগত দি দিছোঁ। এতিয়া আহি আমি সোণাৰী পালোঁহি। সোণাৰী এখন মেডিকেল কলেজ বনাই আছে এইফালে। ৰাতিপুৱা সময়কণ ৰাস্তাবিলাক প্ৰায় খালীয়ে থাকে। এতিয়া আমি নাজিৰা সোমাইছোঁহি আৰু এতিয়া আমি গড়গাঁও কলেজৰ সন্মুখৰ ৰাস্তাটোৱেদি সোমাই দিলোঁ মন্দিৰলৈ। এইফালে এতিয়া আহি আছোঁ। অকণমান দূৰ আছে আৰু মন্দিৰলৈ, বেছি দূৰ নাই। সেই আগত গৈ আছে যে দাদাজনে বাইকখনত, সেই দাদাজনে আমাক ৰাস্তাটো দেখুৱাই গৈ আছে। এতিয়া আহি আমি মন্দিৰ পালোঁহি। এতিয়া তেওঁ গাড়ীখনো এটা জেগাত পাৰ্ক কৰি ল'লে। পুখুৰী এটা আছে ছাইডতে, বহুত ডাঙৰ খালী পুখুৰীটো, সৰু পুখুৰী নহয় দেই। আমাৰ অকণমানিজনী মাহীহঁতে লৈ দুইজনী গৈ আছে। ৰাস্তাৰ চাইডতে আছে, ইমানেই দোকান আছে। আৰু এতিয়া লেফ্ট চাইডলৈ আছে মন্দিৰ ভাগ। এতিয়া আমি সোমামগৈ তাত। এতিয়া সোমাবলৈ লৈছোঁ। বহুত ভাল লাগিছে সোমাই, যিটো মানে মানুহৰ ভিৰ, কোনফালে যাম কোনফালে নাযাম লাগিছে আমাৰ। তাৰপৰা প্ৰথমতে অকণমান দেৰি লাইনত ৰ'লোঁ, কি কৰিব লাগিব কি কৰিব নালাগিব একো গম নাপাওঁ। তাৰপৰা কোনোবা এগৰাকীয়ে ক'লে এইফালে তেল দিয়ে। প্ৰথমতে তেল দি ল'লোঁ চাকি গছত। মানুহ চাওকচোন, চাৰিওফালে অকল মানুহ। ইমান ডাঙৰ এৰিয়া, কিন্তু মানুহৰ পৰা মানে ভৰি দিবলৈ জেগা নাই। এইফালে এখন স্ক্ৰীণ লাগি আছে। যোনে যেনেকৈ পাৰিছোঁ তেনেকৈ কৰিলোঁ আৰু সোনকালে কৰি মেলি সেৱা কৰি আমি ওলাই আহিছোঁ। এইখন দেখিছেনে? গড়গাঁও কলেজ। সৰুতে শুনি থকা গড়গাঁও, এতিয়া আজিহে দেখিছোঁ দেই প্ৰথম। ৰাতিপুৱা একো খাই নোযোৱাৰ কাৰণে গোটেইকেইটাৰে বহুত ভোক লাগিছিলে, সেইকাৰণে ৰাস্তাৰ কাষতে থকা ধাবা এখনত ৰখিলোহি আহি। ভিতৰখন বৰ ধুনীয়া দেখিবলৈ, বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। এইফালে আমাৰ গোটেইকেইটাই বহি আছে। টিকলিজনীয়ে আমাৰ মাহীয়েকৰ কোচত বহি হাঁহি আছে। ভোকত গোটেইকেইটাৰে অৱস্থা বেয়া হৈ গৈছে, ৰৈ আমনি লাগিছে। এইফালে কেতিয়া দিব গোটেইকেইটা ৰখি আছোঁ। এতিয়া আমাৰ খানা আহি গ'ল। এতিয়া খাই বৈ লৈ আকৌ আৰু উঠিলোঁ আৰু গাড়ীত দেই। আজিলৈ ইমানেই ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।